মন্তব্য হিচাপে ক'বলগীয়া কি কথা আছে, এইটো পূৰা লাউড এণ্ড ক্লিয়াৰ যিটো কথা আছে। আমি গৰু চোৰ ধৰিছোঁ, ব্ৰহ্মপুত্ৰ হৈ বাংলাদেশ বৰ্ডেদি ছাপ্লাই কৰি আছিলে। গৰু চোৰ 4জনক এৰেষ্ট কৰিছোঁ ৰাতিয়ে, যোৱাকালি হ'ব আচলতে 26 তাৰিখে 2:30 বজাত। তাৰপিছতে আমি গৰু 5টা ৰিকভাৰ কৰিছোঁ, আমি ধৰি আনিছোঁ। তাৰপিছতে 10জনী মাইকী মানুহ আৰু 6টা বাচ্চা আহি পেলাই থানাখনত পূৰা ল এণ্ড অৰ্ডাৰ এটা চিটুৱেশ্যন কৰি গৈছে। থানাখন ঘেৰা কৰি তেওঁলোকে ধৰ্ণা দিছে, চিঞৰ বাখৰ কৰিছে। আমাৰ এই BN কলেজ যিটো TOP, আৰু তাৰপিছতে তেওঁলোকে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কৰিছে, হুলিগানিজিম কৰিছে। তেওঁলোকে ধৰ্ণা দিছে থানাখনত। থানাত তেতিয়া মানুহ নাছিলে। আমাৰ UBC চাইফুলৰ চেণ্ট্ৰিৰ লগত খুব কাজিয়া কৰিছে। তেওঁ লফুল ডিউটিত অবষ্ট্ৰাকশ্যন হোৱাত আৰু সেই কেটল স্মাগলিঙৰ ৰেকেটটোৰ সৈতে বিভিন্ন ধৰণে জড়িত হোৱাৰ কাৰণে আমি এডভকেটজনকো এৰেষ্ট কৰিছোঁ আৰু আমি গৰু চোৰকেইজনকো এৰেষ্ট কৰিছোঁ। পিছত আমি কোৰ্টত তেওঁলোকক প্ৰডিউচ কৰিছোঁ। প্ৰডিউচ কৰোঁতে তেওঁলোকে কোৰ্টত গোটেই গৰু চোৰকেইজনক এৰি দিব লাগে বুলি আবেদন জনাইছে। থানাতো সেই পাব্লিকখিনি আহি পেলাই কাজিয়া কৰিছিল যে গৰু চোৰবিলাকক এৰি দিব লাগে, গৰু চোৰৰ ওপৰত কোনো কেছ ল'ব নালাগে, গৰু চোৰৰ ওপৰত কোনো কেছ ল'ব লাগে, সকলোকে এৰি দিব লাগে বুলি তেওঁলোকে খুব প্ৰতিবাদ কৰিছিল, চিঞৰ বাখৰ কৰিছিল। ফাইনেলি আমি তেওঁলোকক ডিছপাৰ্চ কৰিবলৈ সক্ষম হওঁ। পিছত আমি কোৰ্টত পাওঁগৈ। কোৰ্টত মই তেতিয়া আচলতে যোৱা নাছিলোঁ। কোৰ্টত মই তেতিয়া লাঞ্চ কৰি আছিলোঁ। লাঞ্চ কৰোঁতে মোক খুব সোনকালে মাতি দিয়ে, ইমিডিয়েট আপুনি কোৰ্টত আহিব লাগে আৰু চহীয়ে যেনেকৈ আছে তেনেকৈ আহোঁ। মই তেনেকৈ গুচি গৈছোঁ। যোৱাৰ পিছত 100জন এডভকেটে, আপোনালোকৰ হাতত সেই ফুটেজটো আছে আৰু আই হোপ এভৰিৱান উইল ডিছপ্লে ইট। আপোনাৰ ফুটেজ আছে। 100জন এডভকেটে মোক চাৰিওফালৰ পৰা ঘেৰা কৰি ধৰিছে, মোক থ্ৰেছিং কৰিছে। জামছেৰ বোলা এডভকেটজনে মোক বুকুত ধৰি গটা মাৰি দিছে। তেতিয়া মই অকলে আছোঁ, অকলে মানে পুলিচ, মই আৰু মোৰ লগত গাৰ্ডৰ 2জন কনষ্টেবল এজন। আমাৰ মানুহ খুব কম। 100জন এডভকেটে ঘেৰা মাৰি ধৰি মোক এডোখৰত বুকুত ঠেঁচা মাৰি এনেকৈ গটিয়াই দিছে। তেতিয়া মই কৈছোঁ যে আপোনালোকে এইটো নকৰিব, মই পুলিচৰ অফিচাৰ, মই ডিউটি লাইনতহে কাম কৰি আছোঁ। আপোনালোকে যদি হেৰি কৰে তেতিয়া কিন্তু মই নিজক বচাব লাগিব। তেতিয়া আৰু এটা ঢাকা মাৰিছে। ঢাকা মাৰি মই এতিয়া পিষ্টলৰ হাতত ওপৰত উলিয়াই কৈ যে নাই আপোনালোকে আগ নাবাঢ়িব, আই এম অন ডিউটি, আই হেভ টু ডিফেণ্ড মাই চেল্ফ। মই সেইটো কথাই কৈছোঁ। কপালত লগাই দিয়া বুলি কৈছে। কপালত লগোৱা নাই। কপালত লগোৱা ফুটেজ থাকিলে আপোনালোকে দেখাব পাৰি। কপালত লগোৱা হোৱা নাই। আৰু তাৰপিছতে আমি কোনো জুভেনাইল আমি এৰেষ্ট কৰা নাই। গোটেই নিউজটো ভুল ধৰণে পৰিৱেশিত হৈছে। কোনো জুভেনাইল এৰেষ্ট হোৱা নাই, কোনো ধৰণে C40 শ্ব' নকৰাৰ কথা হোৱা নাই। C40 প্ৰডিউচ কৰা হৈছে অনাৰেবল কোৰ্টত। এজ পাৰ অল দ্য CRPC প্ৰভিজন আমি কমপ্লাই কৰিছোঁ। এইখন CRPC এডভকেটসকলে তেওঁলোকে লৰ খুব ডিষ্টৰ্শ্যন কৰিছে, খুব ধৰণৰ ক্ৰিমিনেল জাষ্টিচ ছিষ্টেমটোক মকাৰী কৰি তুলিছে। সেইটো একচেপ্টেবল নহয়। আৰু গৰু চোৰ ধৰাৰ কাৰণে গোটেই এডভকেটসকল ক্ষুব্ধ হৈ গৈছে। গৰু চোৰ, ড্ৰাগছ মাফিয়াৰ ওপৰত আমি একশ্যন কৰিবই লাগিব। এই এডভকেটসকলৰ বক্তব্যটো কি আছিলে? এডভকেটসকলৰ বক্তব্য যে গোটেইকেইজন গৰু চোৰক আমি এৰি দিব লাগে থানাৰ পৰা। থানাত এৰি দিয়াত আমি খুব ধমকি চমকি দিয়া হ'ল, তৰ্কাতৰ্কি হ'ল আমাৰ লগত। তাৰপিছত কোৰ্টত গোটেই 4জন এৰি দিব লাগে বুলি মোৰ কোৰ্টত ইনডাইৰেক্টলি আমি ইনভল্ভ বুলি গম পাওঁ, ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি বোথ লাইনত। আৰু তেওঁ আগৰ পৰাই যে তেওঁ ককাইজন গভাইত গৰু চোৰ আনোৱাৰ শ্বেখ। আৰু এইটো ক্ষেত্ৰত যদি মোৰ ওপৰত কিবা মিছ আণ্ডাৰষ্টেণ্ডিং হয়, কোনোবাই কিবা হেৰি লয়, আই হেভ ন' কোৱামছ টু চে, মোৰ ক'বলগীয়া একো নাই। মই লফুল ডিউটি কৰিছোঁ। ডিউটি কৰোঁতে যদি তোমাক কোনোবাই বেয়া পায় তেতিয়া আই হেভ ন' গ্ৰিভেঞ্চেছ। পুলিচ অফিচাৰে ডিউটি কৰিবই লাগিব। হয়, আপোনাৰ লগত যেতিয়া আপোনাক 100জন এডভকেটে আপোনাক ঘেৰি ধৰিছিলে, হয়, সেই ঠাইখিনি কি আদালত চৌহদত না কোৰ্টৰ ভিতৰত তেওঁলোকে আইন হাতত তুলি মোক ভাবুকি দিছে, চাই ল'ম আপুনি কি কৰিব, খবৰদাৰ হুঁচিয়াৰ। তাৰপিছত জমচাৰে মোক এনেকৈ দুবাৰ হাতে ঠেলা দিয়ে। তেতিয়া মই কৈছোঁ এনেকৈ নহ'ব, 100জন মানুহে ঘেৰা মাৰি ধৰিছে, মোৰ লগত মানুহ নাই, মই নিজকে বচাব লাগিব। মই তেতিয়া পিষ্টলটোকে ভয় খুৱাইছোঁ। পিষ্টলে গুলিও কৰা নাই, কপালতো লগোৱা নাই। এইবোৰ এনেই গোটেই কমপ্লিটলি মিছ এটা ফেক্টছ কিছুমান প্ৰেজেণ্ট কৰা হৈছে মিডিয়াত। তেওঁলোকে আপোনাৰ প্ৰিভিয়াছ ৰেকৰ্ড লৈ বহুতখিনি ষ্টেটমেণ্ট দিছে আৰু এটা ষ্টেটমেণ্ট দিছে যে আপুনি মেণ্টেল ডিছঅৰ্ডাৰ, আপুনি সেইটো অদ্ভুত কথা। সেইটো টোটেল ব্লেট এণ্ড লাইজ, সেইটো গ্ৰছ লাইজ। সেইটো কোনো কথা মই কিয় ক'ম? এঘণ্টা ধৰি অনাৰেবল CJM কোৰ্টত ডিবেট হৈছে, আৰ্গুমেণ্ট হৈছে। আই প্ৰেজেণ্টেড মাই ফেক্টছ এজ পাৰ দ্য প্ৰভিজনছ অফ CRPC। মই নিজৰ কথাখিনি কৈছোঁ কেনেধৰণে কি কৰিছোঁ। তাত মেণ্টেল ডিছঅৰ্ডাৰৰ কথা, হাউ কাম ছি দেন? ৱাই শুড আই চে? And why should I have that kind of issues, mental issues? এইবোৰ টোটেল ব্লেট এণ্ড লাইজ, এইবোৰ টোটেল মকাৰী অফ দ্য ক্ৰিমিনেল জাষ্টিচ ছিষ্টেম। মই তেতিয়া ভাৰ্চন দিয়া নাছিলোঁ। পুলিচৰ কাম হ'ল কাম কৰাটো, কথা কোৱাটো পুলিচৰ কাম নহয়। পুলিচ শুড বি দ্য মেন অফ একশ্যন, নট শুড দ্য মেন অফ পিচ। সেইকাৰণে মই কথা কোৱা নাছিলোঁ, মই মিডিয়াক এপ্ৰেছ কৰা নাছিলোঁ। মই খুব ব্যস্ত হৈ আছোঁ এইখন সময়ত। অভিযোগ হ'ব পাৰে, অভিযোগ উত্থাপন হোৱাটো প্ৰমাণ নহয়। চিভিলত আমি অপাৰেশ্যনত থাকোঁ, পুলিচে কভাৰ্ড অপাৰেশ্যনত থাকিব পাৰে। ইউনিফৰ্মতে যে থাকিব লাগিব চব সময়ত কথা নাই নহয়। আপুনি গৰু চোৰ বিচাৰি গৈছে, ইউনিফৰ্মত ক'ব নেকি যে মই অফিচাৰ আছোঁ, এই গৰু চোৰ এইফালে হাতক ধৰিম? তেনেকেতো নোৱাৰি ন। আপোনাক ঘেৰাও কৰিছিলে বা তেওঁলোকে মাৰিবলৈ উদ্যত হৈছিলে, সেই সময়ত আপুনি বিষয়টো উদ্ধতন কৰ্তৃপক্ষক জনাইছিলে? উদ্ধতন কৰ্তৃপক্ষক কেনেকৈ ক'ব? আপুনি ভিডিঅ'টো